নমস্কাৰ বন্ধুসকল, কি কিয় কেনেকৈ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেদি আপোনালোকৰ আগত কিছুমান সফল ব্যক্তিৰ জীৱন কাহিনী আৰু কিছুমান জীৱনত দৰকাৰী বহুতো ভাল ভাল কিতাপৰ সাৰাংশ এই চেনেলৰ যোগেদি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ বজাৰৰ বিষয়ে আলোচনা কৰিম। শ্বেয়াৰ বজাৰ সম্পৰ্কে হয়তো সকলোৱে আপোনালোকে নিশ্চয় শুনিছে। শ্বেয়াৰ বজাৰৰ যোগেদি আমি বিভিন্ন কোম্পানীৰ কিছুমান শ্বেয়াৰ কিনিব বা বেচিব পাৰোঁ। আচলতে শ্বেয়াৰ কিনিব বা বেচিবৰ বাবে প্ৰথমতে সেই নিৰ্দিষ্ট কোম্পানীটোৱে আপোনাক শ্বেয়াৰ বিক্ৰী কৰিব লাগিব। মানে সেই কোম্পানীটোৱে আপোনাক শ্বেয়াৰ কোনোবা এক্সচেঞ্জৰ যোগেদি বিক্ৰী কৰিব লাগিব। তেতিয়াহে আপুনি সেই শ্বেয়াৰবোৰ কিনা বেচা কৰিব পাৰিব। শ্বেয়াৰ মাৰ্কেট কি তাৰ ধাৰণাটো ল'বৰ কাৰণে আপোনালোকৰ আগত এটা সৰু উদাহৰণ দাঙি ধৰিব ওলাইছোঁ। ধৰক আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আৰু সেই ব্যৱসায়টো কৰিবৰ বাবে আপোনাক 20,000 মান টকাৰ প্ৰয়োজন হৈছে, কিন্তু আপোনাৰ হাতত মাত্ৰ 10,000 টকাহে আছে। সেই কথাষাৰ আপুনি যেতিয়া আপোনাৰ দুজন বন্ধুৰ আগত ক'লে, তেতিয়া তেওঁলোকেও আপোনাক এটা উপদেশ দিলে যে আমি তোমাৰ যিটো ব্যৱসায় আছে সেই ব্যৱসায়টোত কিছু পইচা বিনিয়োগ কৰিব বিচাৰোঁ, কিন্তু তাৰ বিনিময়ত তোমাৰ যেতিয়া ব্যৱসায়টোৰ লাভ হ'ব তেতিয়া সেই লাভৰ কিছু অংশ আমাৰ মূলধনৰ অনুপাতে আমাক দিব লাগিব। ঠিক তেনেকৈ যেতিয়া কোনোবা এটা কোম্পানীয়ে উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰে আৰু তেওঁলোকৰ হাতত পৰ্যাপ্ত মূলধন নাথাকে, তেতিয়া তেওঁলোকে IPOৰ যোগেদি ইনিচিয়েল পাব্লিক অফাৰিঙৰ যোগেদি তেওঁলোকৰ কোম্পানীটোৰ কিছু অংশীদাৰিত্ব অৰ্থাৎ শ্বেয়াৰ কিছুমান তেওঁলোকে জনসাধাৰণৰ মাজত বিক্ৰী কৰে। আৰু সেই শ্বেয়াৰসমূহ আপুনি যদি কিনি থয় আৰু পাছত যদি তেওঁলোকৰ কোম্পানীটোৰ বা তেওঁলোকৰ ব্যৱসায়ৰ যদি লাভ হয়, তেতিয়াহ'লে সেই লাভৰ কিছু অংশ আপুনিও গ্ৰহণ কৰিব পাৰিব। সেইটোৱে হ'ল শ্বেয়াৰ বজাৰৰ কনচেপ্ট। যিবোৰ প্ৰতিষ্ঠানৰ যোগেদি কোনো কোম্পানীয়ে তেওঁলোকৰ নিজৰ কোম্পানীৰ অংশীদাৰিত্ব জনসাধাৰণৰ মাজত বিক্ৰী কৰে, সেই প্ৰতিষ্ঠানবোৰক ষ্টক এক্সচেঞ্জ বুলি কোৱা হয়। আমাৰ দেশত ডাঙৰ দুটা ষ্টক এক্সচেঞ্জ আছে। এটা হ'ল বম্বে ষ্টক এক্সচেঞ্জ, চমুকৈ BSE, আৰু আনটো হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জ, যিটোক কোৱা হয় NSE। ইয়াৰ ভিতৰতে BSE অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জটো 1875 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু আনটো নেশ্যনেল ষ্টক এক্সচেঞ্জ 1992 চনত হৰ্ষত মেহতাৰ যিটো স্কেম হৈছিলে, স্কেম 1992 বুলি যিটো ৱেব ছিৰিজ ওলাইছে, সেইটো হোৱাৰ পিছত হৰ্ষত মেহতাই যেতিয়া স্কেম কৰিছিলে, স্কেমৰ পাছত যাতে কোনেও তেনেকুৱা ধৰণৰ স্কেম কৰিব নোৱাৰে তাৰ বাবে এটা উন্নত টেকন'লজি ব্যৱহাৰ কৰি অত্যাধুনিক নেশ্যনেল ষ্টক এক্সচেঞ্জ বনোৱা হৈছিলে 1992 চনত। শ্বেয়াৰ মাৰ্কেটৰ পৰা কিদৰে আমি লাভৱান হ'ব পাৰোঁ তাৰ এটা সৰু উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। ধৰি লওক আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া, চমুকৈ SBIৰ শ্বেয়াৰ যদি আপুনি 26 মে 2020 চনত কিনি থলেহেঁতেন, তেতিয়া ইয়াৰ এখন শ্বেয়াৰৰ দাম আছিলে 150 টকা আৰু সেই এখন শ্বেয়াৰ আজি দাম তাৰ বাঢ়ি বাঢ়ি গৈ 428 টকা হ'লগৈ। তেতিয়া আপোনালোকে সেই এখন শ্বেয়াৰত প্ৰায় 277 টকাৰ আপোনালোকৰ লাভ হ'লহেঁতেন। ঠিক সেইদৰে যদি আপোনাৰ 10খন শ্বেয়াৰ থাকিলেহেঁতেন, তেতিয়াহ'লে আপুনি 2,770 টকাৰ আপোনাৰ প্ৰফিট হ'লহেঁতেন। ঠিক তেনেকৈ আমি কোনো কোম্পানীৰ শ্বেয়াৰ কিনি কিছু সময় ৰাখি যেতিয়া তাৰ দাম বাঢ়ে বা বৃদ্ধি হয়, তেতিয়া আমি তাক যদি বিক্ৰী কৰি দিওঁ, তেতিয়া তাৰ পৰা আমি লাভৱান হ'ব পাৰোঁ। ঠিক সেইদৰে যদি কিনা দামতকৈ আমাৰ সেই শ্বেয়াৰটোৰ প্ৰাইচ কমি গ'লহেঁতেন, তেতিয়া সেই অনুপাতে আমাৰ লোকচানো হ'লহেঁতেন।
গতিকে আমি কোনো শ্বেয়াৰত বিনিয়োগ কৰাৰ আগতে ভালদৰে শ্বেয়াৰটো বা কোম্পানীটোৰ চালি জাৰি চাই ভাল কোম্পানীত বিনিয়োগ কৰিব লাগে। তেতিয়া আমাৰ লোকচান হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। বন্ধুসকল, আশা কৰিছোঁ শ্বেয়াৰ বজাৰ সম্পৰ্কে আপোনালোকৰ মনত এটা ধাৰণা গঢ়ি উঠিছে। ইয়াৰ পাছৰ পৰ্যায়ত আমি কোনো এটা কোম্পানী কিদৰে এনালাইচিছ কৰি ভালদৰে বিনিয়োগ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক। আজিলৈ ইমানেই। ধন্যবাদ।